ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ গণিত পাঠ্যপুথিৰ প্ৰথম পাঠ অখণ্ড সংখ্যাৰ বিষয়ে। বাৰু তোমালোকে কোৱাচোন স্বাভাৱিক সংখ্যা কাক বোলে? স্যাৰ, 1ৰ পৰা আৰম্ভ কৰি আটাইবোৰ সংখ্যাকে আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। এতিয়া আমি অখণ্ড সংখ্যা আৰু ইয়াৰ ধৰ্মসমূহ আলোচনা কৰোঁ আহা। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সংখ্যাবোৰ হ'ল 1, 2, 3, 4, 5 আদি। আৰু এই সংখ্যাখিনিক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। আকৌ আটাইবোৰ স্বাভাৱিক সংখ্যাৰ লগত শূন্যটো ধৰিলে আমি তাক পূৰ্ণ সংখ্যা বুলি কওঁ। আমি ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰা সংখ্যাবোৰ ক্ৰমে হ'ল 0, 1, 2, 3, 4, 5 ইত্যাদি, অৰ্থাৎ অসীমলৈ। শূন্যতকৈও সৰু কিছুমান ঋণাত্মক সংখ্যা থাকে, যেনে -1, -2, -3 এনেকৈ অসীমলৈ। এতিয়া এই ঋণাত্মক সংখ্যাবোৰনো কি আৰু ক'ত ব্যৱহাৰ হয়? ঋণাত্মক সংখ্যাবোৰ ব্যৱহাৰৰ এটা উদাহৰণ হ'ল টেম্পাৰেচাৰ। আমি টেলিভিছন বা বাতৰিত প্ৰায়ে শুনা পাওঁ যে কোনো ঠাইৰ টেম্পাৰেচাৰ 0তকৈ কম হৈছে। এই 0তকৈ কম সাংখ্যিক মানটোৱে হ'ল ঋণাত্মক সংখ্যা, যেনে -6 ডিগ্ৰী চেলচিয়াছ, -3 ডিগ্ৰী চেলচিয়াছ। ঋণাত্মক সংখ্যাৰ ব্যৱহাৰ বুজিবলৈ আমি অইন এটা উদাহৰণ লওঁ আহা। উদাহৰণস্বৰূপে মোৰ বন্ধু এজনে মোৰ পৰা 200 টকা ধাৰলৈ লৈছে, আৰু এদিন পিছত মোৰ বন্ধুৱে 100 টকা ঋণ পৰিশোধ কৰিছে। এতিয়া মোৰ বন্ধুজনে মোক দিবলগীয়া ধনৰ পৰিমাণ হ'ল 100 টকা, আৰু দিবলগীয়া এই 100 টকাৰ সাংখ্যিক মানটোৱে হ'ল ঋণাত্মক সংখ্যা। এতিয়া আমি যদি এডাল সংখ্যা ৰেখা কল্পনা কৰোঁ, যিডাল ৰেখাৰ মাজত 0 থাকিব আৰু 0ৰ সোঁফালে ধনাত্মক সংখ্যাবোৰ 1, 2 এনেধৰণে অসীমলৈ থাকিব। আনহাতে 0ৰ পৰা বাওঁফালে -1, -2 এনেধৰণে ঋণাত্মক সংখ্যাবোৰ অসীমলৈ থাকিব। এতিয়া এই কাল্পনিক সংখ্যা ৰেখাডালৰ 0কে ধৰি আটাইবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাকে অখণ্ড সংখ্যা বুলি কোৱা হয়। এতিয়া আমি অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ ধৰ্মসমূহ আলোচনা কৰিম। অখণ্ড সংখ্যাৰ প্ৰথম বিধিটো হ'ল যোগৰ আবদ্ধ বিধি, অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা। যদি a আৰু b দুটা অখণ্ড সংখ্যা হয়, তেনেহ'লে a + bৰ মান সদায় এটা অখণ্ড সংখ্যা হ'ব। উদাহৰণস্বৰূপে -4 আৰু 5 দুটা অখণ্ড সংখ্যা। এই -4 আৰু 5 যোগ কৰিলে আমি 1 পাম, যিটো এটা অখণ্ড সংখ্যা। অৰ্থাৎ অখণ্ড সংখ্যাই যোগৰ আবদ্ধ নীতি মানি চলে। ঠিক একেদৰে অখণ্ড সংখ্যাই বিয়োগৰ আবদ্ধ নীতিও মানি চলে। অৰ্থাৎ দুটা অখণ্ড সংখ্যাৰ বিয়োগফল সদায় এটা অখণ্ড সংখ্যা। উদাহৰণস্বৰূপে 6 আৰু 7 দুটা অখণ্ড সংখ্যা। এতিয়া আমি 6ৰ পৰা 7 বিয়োগ কৰিলে বিয়োগ 1 পাম, যিটো এটা অখণ্ড সংখ্যা। অৰ্থাৎ অখণ্ড সংখ্যাই বিয়োগৰ আবদ্ধ নীতি মানি চলে। অখণ্ড সংখ্যাৰ 2 নম্বৰ ধৰ্মটো হ'ল ক্ৰম বিনিময় বিধি, অৰ্থাৎ দুটা অখণ্ড সংখ্যা যোগ কৰাওঁতে ইয়াৰ ক্ৰম সালসলনি কৰিলেও যোগফলৰ কোনো পৰিৱৰ্তন নহয়। অৰ্থাৎ দুটা অখণ্ড সংখ্যা যদি a আৰু b হয়, তেনেহ'লে a + b = b + a। উদাহৰণস্বৰূপে 4 আৰু 5 দুটা অখণ্ড সংখ্যা। এতিয়া 4 + 5 = 9। আকৌ 4 আৰু 5ৰ যদি আমি ক্ৰমটো সালসলনি কৰোঁ, 5 + 4
সমান 9 হ'ব অৰ্থাৎ অখণ্ড সংখ্যায়ে যোগৰ ক্ৰম বিনিময় বিধি মানি চলে এতিয়া আমি অখণ্ড সংখ্যায়ে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে নে নচলে চাওঁ আহা যদি 4 ৰ পৰা 5 আমি বিয়োগ কৰোঁ তেনেহ'লে আমি পাম -1 আকৌ 4 আৰু 5ৰ ক্ৰমটো সলনি কৰি যদি আমি 5ৰ পৰা 4 মাইনাছ কৰোঁ তেনেহ'লে পাম +1 যিহেতু ক্ৰম পৰিৱৰ্তন কৰি আমি বিয়োগ কৰোঁতে এবাৰ -1 পাইছোঁ আৰু এবাৰ +1 পাইছোঁ গতিকে অখণ্ড সংখ্যায়ে বিয়োগৰ ক্ৰম বিনিময় বিধি মানি নচলে অখণ্ড সংখ্যাৰ 3 নম্বৰ ধৰ্মটো হ'ল সহযোগ বিধি এই বিধিমতে যদি a b c তিনিটা অখণ্ড সংখ্যা হয় তেনেহ'লে a + b + c যোগ কৰাওঁতে a + b বন্ধনীৰ ভিতৰত + c বন্ধনীৰ বাহিৰত = a + বন্ধনীৰ বাহিৰত b + c বন্ধনীৰ ভিতৰত দিলেও মানৰ কোনো পৰিৱৰ্তন নহয় উদাহৰণস্বৰূপে আমি যদি 4 5 6 তিনিটা অখণ্ড সংখ্যা লওঁ তেনেহ'লে 4 + 5 বন্ধনীৰ ভিতৰত +6 বন্ধনীৰ বাহিৰত সমান 4 বন্ধনীৰ বাহিৰত +5 + 6 বন্ধনীৰ ভিতৰত লিখিলেও মানৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ অখণ্ড সংখ্যাই যোগৰ সহযোগ বিধি মানি চলে আনহাতে এই বিধিটো যদি আমি বিয়োগৰ ক্ষেত্ৰত কৰি চাওঁ তেনেহ'লে আমি দেখা পাম যে অখণ্ড সংখ্যায়ে বিয়োগৰ সহযোগ বিধি মানি নচলে অখণ্ড সংখ্যাৰ আন এটা ধৰ্ম হ'ল যোগাত্মক অভেদ অৰ্থাৎ যিকোনো এটা অখণ্ড সংখ্যাৰ লগত যদি আমি 0 যোগ কৰোঁ তেনেহ'লে আমি সেই অখণ্ড সংখ্যাটোৱে পাওঁ যেনে a যদি এটা অখণ্ড সংখ্যা হয় a ৰ লগত 0 যোগ কৰিলে সমান a পাম ঠিক একেদৰে 4 ৰ লগত 0 যোগ কৰিলে আমি 4 পাম আকৌ -5ৰ লগত 0 যোগ কৰিলে আমি -5 পাম অৰ্থাৎ 0 হ'ল অখণ্ড সংখ্যাৰ যোগাত্মক অভেদ এতিয়া আমি অনুশীলনীৰ পৰা দুটামান প্ৰশ্ন চাওঁ আহা প্ৰথম প্ৰশ্ন হ'ল -2 আৰু +2ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে আমি যদি অখণ্ড সংখ্যাৰ কাল্পনিক সংখ্যা ৰেখাডাল চাওঁ তেনেহ'লে আমি দেখা পাম -2 আৰু +2ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ক্ৰমে হ'ল -1 0 আৰু +1 এতিয়া যদি আমি আন এটা প্ৰশ্ন চাওঁ -5 আৰু -10ৰ কোনটো ডাঙৰ যিহেতু -টো ধাৰ বুজায় সেয়েহে -5ত মাত্ৰ 5 ধাৰ আছে আৰু -10ত 10 ধাৰ আছে এতিয়া যদি আমি চাওঁ 5তকৈ 10ত বেছি ধাৰ আছে আৰু যিটো সংখ্যাৰ ধাৰ বেছি সেইটো সংখ্যা সাংখ্যিক মানত সৰু হ'ব অৰ্থাৎ -5তকৈ -10টো সৰু হ'ব এতিয়া যদি সংখ্যা ৰেখাডাল আমি ভালকৈ চাওঁ আমি দেখা পাওঁ 0টো সংখ্যা ৰেখাৰ একেবাৰে মাজত থাকে আৰু সোঁফালে ক্ৰমে ধনাত্মক সংখ্যাসমূহ থাকে আনহাতে 0ৰ পৰা বাওঁফালে ক্ৰমে প্ৰতিটো ধনাত্মক সংখ্যাৰে অনুৰূপ ঋণাত্মক সংখ্যাবোৰ থাকে যেনে 0ৰ সোঁফালে 1 থাকে আৰু বাওঁফালে -1 থাকে 2ৰ বিপৰীতে -2 থাকে 3ৰ বিপৰীতে -3 থাকে আৰু এই সংখ্যাসমূহৰ ঋণাত্মক ৰূপটোকে আমি যোগাত্মক বিপৰীত সংখ্যা বুলি কওঁ যেনে 1ৰ যোগাত্মক বিপৰীত -1 10ৰ যোগাত্মক বিপৰীত -10 15ৰ যোগাত্মক বিপৰীত -15 বাৰু এতিয়া কোৱাচোন -4 আৰু -10ৰ কোনটো সংখ্যা ডাঙৰ ছাৰ -10ত যিহেতু ধাৰ বেছি আছে সেয়েহে -4টো -10তকৈ ডাঙৰ হ'ব এতিয়া কোৱাচোন a + b = b + a
এইটো অখণ্ড সংখ্যাৰ কি বিধি বুলি কোৱা হয়? ছাৰ, এইটো অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি বুলি কোৱা হয়। ধন্যবাদ। আজিলৈ আমাৰ পাঠদানটো ইমানতে সামৰিছোঁ। যদি আপোনালোকে এনেধৰণৰ পাঠদান পিছে পৰি পাব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।